Audio Jungle. নমস্কাৰ বন্ধুসকল, আমাৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মানে আজি আমি যাইছোঁ টিহু, মানে তাতে 100 বছৰ হৈছে। তাতে জুবিন আহিব 30 তাৰিখে, গতিকে জুবিনৰ দিনাখনে পালি মানে যিমান পাৰোঁ শ্বৰ্ট ল'ম আৰু ভিডিঅ'টো আপোনালোকৰ মাজত এৰি দিম বুলি ভাবিছোঁ। মজা বনাইছে কিন্তু গাইছ পেটখন চকচো দেখছে না এখন এতিয়া আমি আহি পালোঁ মানে বাসন্তী পূজাৰ মেইন গেট। বাকী ভিতৰত সোমাই আছোঁ, মানুহ দেখা নাই গাইছ, পূৰা একদম পুৰা মানুহ গাইছ, পুৰা গাইছ মানুহ। কিন্তু সচৰাচৰ উন্মোচন হৈছিলে নাই কোনো নাজানিব, কিন্তু আপোনালোকে নকয় আৰু উন্মোচন সদায় উন্মোচন হয় আপোনালোকৰ ফাৰ্নিচাৰ গাইছ চকৰি চট বুলি কয়, চশমা গাইছ, পুৰা চশমা। এইবিলাক দোকান আৰু কি কৰিব গাইছে, এইবিলাক চশমাৰ দোকান, আপোনাৰ এতিয়া কাপ প্লেটৰ দোকান, জগ আছে, এখন হ'ল ৰেষ্টুৰেণ্ট, এখন ৰেষ্টুৰেণ্ট পুতলা চলি আছে, এখন মিচিচিপি পাতা চাহ গৈছে। গায়ক তাতে আহিব নেকি? তে গায়ক আহিব গতিকে hey next guy, hey guys, Sindel গাইজ আমাৰ মানে লাদেনে ভাজা খাব মানে আপোনালোকে চাই থাকক। পাইছে নাম্বার 4 নাম্বার এই পাশে দোকান পাইছে নাম্বার 12 10 টাকা এই গাই চলি চলিৰ কাৰণে না 10 চলিটো হ'লে উঠা আৰু চলিটো অংকালে ঠাণ্ডি গাইছ, পুৰা ট্ৰেইন চলিছে গাইছ। এই চাওক কি কিউট মাইনা, কি কিউট মাইনা আৰু কিউট চলি। গাইছে এই চলিটো মানে মই ইংগিত দিছে গাইছে, মোৰ দেখি চাইছে মানে ভাবছি পাগলা হ'ল নেকি। এই চাওক গাইছ, এই গাইছ ডাঙৰ গাইছ ডাঙৰ চেৰকিটো আনছি আৰু কিজানি ফ্লপ মাৰছি গাইছ।
এইজানি ফ্লপ মাৰছি কাৰণ মানুহ জানো নাই নুখুৱাতে বন্ধ হৈ হৈছে এটা চেৰ কি ফ্লপ মাৰছি সেই এটা ডাঙৰ চেৰ কি ফ্লপ মাৰছি ট্ৰেইনখন ফ্লপ মাৰছি ফ্লপ মুঠতে এই এটা মাছে মাখি মাৰি দিছে ফ্লপ মাৰছি আৰু কাপোৰ চাপোৰ দোকান চোকান পুৰা একদম মানুহ গাইছ তাতে মানে আকৌ চলা নাই গাইছ ময়ে চলাম বুলি ভাবিছোঁ এই পিছত দেখি এটা চলা নাই মোক যদি চলাব দিয়ে ময়ো চলাই দিম আৰু না কি কয় গাইছ এই গাইছ আগে দিছে অকলে আপি গাইছে ভাল লাগছে অলপ মানে আৰু যিহেতু আপি চাপাই আহিছোঁ আৰু এই আহা ন পিছত দেখিও আপি আগত দেখিও আপি লগতে গাইছ এটা আৰু ভাল বস্তু দেখাইছোঁ গাইছ এক মিনিট দা অলপ মাত দিবচোন টিকট লাগছিল দা অলপ টিকট লাগছিলে আৰু মানুহে নাই নুশুনে গাইছ দা তেৰি গাই লাজ পালোঁ ট্ৰেইনতে উঠো নেকি ট্ৰেইনতো গাইছ মানুহ মানে টানি ধুই হ'লেও আনলা কা 10-20টা মানে আৰু 20টা নহ'লে 10টা এতিয়া গাইছ মোটামুটি 9টা বাজি গ'ল মানে 9:30 বাজিল এতিয়া আৰু গায়ক চাকৰি নৰখোঁ আৰু মানে যাওঁ ঘৰক নিশ্চয় গাইছ লাগলি হৈ যাব আৰু একবার মন্দিরটা দেখা যাও বলে ভাবছো মন্দিরটা দেখা যাও এইটো গাইছিল আমাৰ ধুলে এতিয়া আমি আহি পালোঁ মানে আমাৰ মহকা চক পালোঁ মানে ঘৰ বা নাই ঘৰ পাবা আৰু অলপমান দূৰ আৰু আহি পালোঁ এতিয়া বৰ্তমান চাওক টাইম কেইটা হৈছে 10টা নহ'ল ফাংচন চাওঁ নহ'লে আৰু জুবিন আহিবা দিনা চাম বুলি আৰু গতিকে যদি ভিডিঅ'টো চাই ভাল পাওঁ লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব বুলি আশা থাকিল আৰু ফ্ৰেণ্ডৰ মাজত অলপ শ্বেয়াৰ কৰি দিব সেয়ে আৰু ধন্যবাদ আকৌ এটা নতুন ভিডিঅ'তে লগ পাম জয় আই অসম।